গোটেই দিনটোৰ ভিতৰত ৰাতিপুৱাৰ এই সময়খিনি আটাইতকৈ প্ৰিয় সময় হয় যেতিয়া গৰম চাহকাপ খাই পেলাই আপুনি ৰ'দ পুৱাই ঘৰৰে নিজে কৰা খেতিৰ পৰা শাক উঠাই ছিঙিব পাৰি আৰু সেই শাকৰ মলমলীয়া গোন্ধত যেনেকৈ মন আমোলমোল হৈ যায় আৰু এই ৰাতিপুৱাৰ সময়খিনি আটাইতকৈ প্ৰিয়। ক'বলৈ গ'লে চাৰিওফালে এই কৃত্ৰিমতাৰ যুগত অকণমান যে নিজ হাতে কৰা খেতিৰ সোৱাদ ল'ব পাইছোঁ তাতে নিজকে সৌভাগ্য বুলি ভবা যায় আৰু এই প্ৰচেষ্টাও সদায় ৰাখি আছোঁ বা যেতিয়ালৈকে পাৰোঁ ৰাখি থাকিম শৰীৰটো যদি ভগৱানে সুস্থ সবল কৰি ৰাখে। আৰু এই ডাঙৰ ডাঙৰ লাই পাতবোৰ যে লগাইছোঁ এই শাক খাবলৈ অনা শাকৰ মুঠিৰ পৰা যিবিলাক শিপা আছিলে চাইনা লাই, এই চাইনা লাইটো এনেকৈ লগাই দিছোঁ আৰু অতি কম সময়তে ইয়াৰ ডাঙৰ ডাঙৰ পাত ওলাই যায়। আৰু মোৰ ঘৰৰ আটাইতকৈ প্ৰিয় বস্তু হ'ল এইটো খৰালি কালৰ লাই শাকৰ পাত যিটো বইল, সেই বইলটো অতিকৈ প্ৰিয়। আৰু এদিন এৰি এদিন হয় এনেকৈ মই ছিঙি পেলাই বইল কৰি দিওঁ। আৰু আপোনালোকে লগাবচোন এনেকৈ চাইনা লাইৰ পুলিটো আনিলে বহুত জেগাৰ প্ৰয়োজন নাই, আপুনি টাবত এটাকৈ পুলিও দিব পাৰে বা দুটাকৈ দিব পাৰে অতি কম, আৰু থাৰ্মকলত দি পেলাই দিব পাৰে। গতিকে এই উঠাই যিটো মজা পোৱা যায়। অৱশ্যে এটা কথা যে এই লাইটোৰ যিটো সুগন্ধিটো নাই, মাত্ৰ খুব কোমল আৰু ধুনুকা হয়, সেই গতিকে বইল কৰিলে অতি সোনকালে বইল হৈ যায়। আৰু দেখি আচলতে এইবিলাক শাক পাত তুলি পেলাই খুব মজা পাওঁ আৰু এই সুন্দৰ সুন্দৰ মুহূৰ্তবোৰ এনেকৈ মই ধৰি ৰাখিবলৈ চেষ্টা কৰোঁ। চাওকচোন কিমান ডাঙৰকৈ পাত হয়। আমাৰ লোকেল লাইতকৈ এইটো লাই খুব নৰম হয়। আৰু ৰাতিপুৱা সময়খিনি ৰাতিপুৱা যি 10-15 মিনিট সময় পাওঁ সৰু ল'ৰাক পঠাই ডাঙৰ ল'ৰাক ৰান্ধিবলৈ দিয়াৰ আগতেই এইখিনি সময় খুব উপভোগ কৰি কটাওঁ। আৰু এই লোকেল লাইৰ পুলিও মই কেইটামান ইয়াতে লগাই দিছোঁ, এইকেইটাও ভাল পাত ওলাবলৈ ধৰিছে। আৰু নতুনকৈ আৰু আনিলোঁ চাইনা লাইৰ পুলি, এইকেইটা আনি পেলাই এনেকৈ লগাই দিছোঁ। এইকেইটাও সপ্তাহ 10 দিনতে ধুনীয়াকৈ পাত ওলাব। এইটো হ'ল হাথেঙীয়া, আমি হাথেঙীয়া বুলি কওঁ। এই হাথেঙীয়াটো বহুত গুণৰ উপকাৰী হাথেঙীয়া। এইটো আজি শাকত মিহলি দিম আৰু বহুতকেইটা শাক মিহলি কৰি আজি ৰাতিপুৱাৰ নিৰামিষ খানা আজি এইটো বনাম মই। মিহলি শাকৰ সোৱাদেই বেলেগ আৰু তাত যদি ঘৰৰে ঘিৰ যিটো লকৰি বুলি কয় সেই লকৰিটো দিয়া যায়, তাত আৰু সোৱাদ আৰু বেলেগ হৈ আহে। আৰু এই লকৰিটোৱে কঁকালৰ বিষ বা বহুত কিবা কিবি কামত সহায় কৰে। ঘিৰে আমোলমোলাই থকা শাকৰ লগত মগু দাইল আৰু যদি তাৰে লগত যদি বেঙেনা পোৰা অকণমান হৈ যায় আৰুনো কি লাগে। ৰাতিপুৱা সাঁজখন এনেকৈ খাই পেলাই খুবেই আনন্দ লাগে। এই খৰালি কালৰ হোৱা এই শাক চবজিবিলাকৰ মজাই অত্যন্ত সুকীয়া, নহয় জানো? আজিলৈ ইমানেই।